নমস্কাৰ ফিনিক্স টিভি ৰিয়েললৈ মই সংগীতা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ লগত আজি এগৰাকী খুব পৰিচিত এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে এতিয়া আমাৰ গোটেই অসমখনি ধুনীয়া কৰাত আচলতে সংকল্পবদ্ধ নীলিম মহন্ত যিগৰাকী যুৱকে ইতিমধ্যে বিভিন্ন মানুহৰ অন্তৰ জয় কৰিছে ইমান সুন্দৰ সুন্দৰ নিখুঁত কিছুমান তেওঁ চিত্ৰ আঁকিছে বিভিন্ন ঠাইত আৰু স্পেচিয়েলি ৱালবোৰত জানিব বিচাৰিছোঁ ছবি জগতলৈ কেতিয়াৰ পৰা মানে সোমাইছা আৰু মনত নথকা সময়ৰ পৰা বহুত কিবা কিবি হৈ আছে জীৱনত বহুত বেলেগ বেলেগ ঘটনা হৈ আছে কিন্তু ছবিটো কনষ্টেণ্টলি সদায় আছে মানে যদি ঘূৰি চাওঁ কিবা এটা নহয় কিবা এটা ডেইলি নিজৰ মাজতে হ'লেও চিন্তা এটা বা কিবা এটা আঁকিলোঁ মই পেইণ্টিং কৰিলোঁ মানে সেইটো চলি আহি আছে আজিলৈকে নীলিম মহন্তৰ ঘৰ যিহেতুকে লখিমপুৰত সেই বিষয়ে জানিব বিচাৰোঁ অকণমান চমুকৈ ঘৰৰ বিষয়ে আৰু পঢ়া শুনাৰ বিষয়ে ক্লাছ 10লৈকে ভালকৈ পঢ়িছিলোঁ ৰিজাল্টটো ভাল হৈছিলে তাৰপিছৰ পৰা কিবা মিনিংলেছ নিচিনা লগা হ'ল মানে গোটেই কথাবোৰ গোটেই চিষ্টেমটো মাৰ্কছ অৰিয়েণ্টেড ন সেইটো ভাল নালাগিলে কিবা এটা তাৰপৰা পঢ়াটো অলপ কমি আহিলে ক্লাছ 11-12 পঢ়িলোঁ পঢ়াটো কমি মানে ছবিৰে হ'ব যি হ'ব গোটেই পৃথিৱীখন চাব পাৰি ছবিৰে ৰঙেৰে মানে হাই ছেকেণ্ডেৰী পঢ়া হ'ল তাৰপাছত গুৱাহাটীটো তাৰপিছত কি হয় আমাৰ সাধাৰণতে এনেকুৱা ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ এটা ঘৰুৱা চিন্তা এটা সামাজিক মানে এটা চিন্তা এটা চলি আছে আগৰ পৰাই বহুত মই ভাবিলোঁ কি পঢ়িম ছায়েন্সত আছিলোঁ ইঞ্জিনিয়াৰিংটো অলপ ইঞ্জিনিয়াৰিং আৰ্কিটেক্সাৰ ছবি আৰু মানে আৰ্ট আৰু ইঞ্জিনিয়াৰিঙৰ মাজত কি আছে মানে আৰ্কিটেক্সাৰ অ'কে আৰ্কিটেক্সাৰ পঢ়িম তেনেকৈ পঢ়িলোঁ আৰ্কিটেক্সাৰ 3 বছৰমান ভাল লাগিলে এই গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ নাই এইবোৰ নহ'ব নাই ছবিয়ে টানি থাকে আৰু সেইফালে সেইবোৰ বাদ দি আকৌ গ'লোঁ ভাবিলোঁ ছবি শিকোঁ বেলেগ ভালকৈ দিল্লী গ'লোঁ দিল্লী কলেজ এণ্ট্ৰেঞ্চ দিলোঁ কলেজ অফ আৰ্ট তাত পালোঁ তাত তাৰপিছত 3rd year মানত কলেজো এৰি দিলোঁ সেইখনো কমপ্লিট নহ'ল মানে আচলতে পাছত বুজিলোঁ যে নাই ছবি বুলি নহয় শিকি মই একোৱে কমপ্লিট নহওঁ ছিষ্টেমত একো নহ'ব মানে একো ছিষ্টেমতে ফিট নহয় মই এটা কথা ক'ব লাগিব যে যিকোনো এগৰাকী শিল্পী সেয়া চিত্ৰশিল্পীয়ে হওক বা সংগীত শিল্পীয়ে হওক তেওঁলোকক যদি আমি বন্দীৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰোঁ এটা ছিষ্টেমেটিক মাধ্যমেৰে আমি নিবলৈ চেষ্টা কৰোঁ তেনেহ'লে কিন্তু তেওঁলোকৰ নিজৰ সেই যিটো প্ৰকাশভংগী তাত ক'ৰবাত বাধা এটা হৈ যোৱা নিচিনা হয় গতিকে তেওঁলোকক মুক্তভাৱে নাই শিল্পী বুলিয়ে নহয় যিকোনো মানুহকে কাকো মানে বাধা দি ৰাখিব নালাগে চবকে মুক্ত হৈ যাব চব মুক্ত হৈ যাব লাগে নহয় যিটো সম্ভৱ নহয় কাৰণ শিল্পী এজনকো বান্ধি ৰখা হয় বান্ধনত থাকিলেহে আৰু বেছিকৈ কিবা কিবি ওলাই মই ভাবোঁ এবছৰ জেলত ভৰাই আৰু বহুত ভাল কিবা ওলাব মই এটা কথা ক'ব লাগিব যে নীলিমৰ যিযোৰ পোচাক আমি যেতিয়াই লগ পাইছোঁ তেতিয়াই তাত ৰং লাগি থাকে মই সোধোঁ যে তুমি সদায় দিন মানে 365 দিনেই ছবি আঁকি ভাল পোৱা বা ছবি আঁকিছা নে কেতিয়াবা গেপো পৰে মানে গেপ পৰে কিন্তু পোচাকযোৰৰ গেপ নপৰে কেতিয়াবা পৰে যেতিয়া নতুন কিনি আনো প্ৰথম যেতিয়ালৈকে এটাও দাগ নালাগে তেতিয়ালৈকে বহুত সাৱধানে বচাই ৰাখোঁ যে এটা দাগ লাগি গ'লে আৰু উপায় নাই গ'ল আৰু তোমাৰ ড্ৰিম প্ৰজেক্ট বুলি কওঁ নে তোমাৰ ড্ৰিম তোমাৰ সপোনৰ ঠাই কি হয় মোৰ মন গৈছে গোটেই পৃথিৱীত আঁকিবলৈ বেলেগ বেলেগ জেগাত গৈ আঁকিম সেইটো ড্ৰিম প্ৰজেক্ট আৰু চবতে যাম চবৰে নিজৰ একোজন আদৰ্শ ব্যক্তি থাকে তোমাৰ সেইজন কোন হ'ব পাৰে এজন হ'ল এলবাৰ্ট আইনষ্টাইন তেখেতৰ খুব ভাল লাগিছিলে তাৰপিছত বব ডিলান ভাল লাগে কিবা এটা বেলেগ ধৰণৰ ভাল লগা আছে এটা কথা জানিব বিচাৰিম যে তোমাৰ কাৰণে ছবি কি হয় মোৰ কাৰণে ছবি হয় এটা গ্ল'বেল লেংগুৱেজ এটা মানে ইউনিভাৰ্চেল লেংগুৱেজ এটা অসমীয়াত কথা কৈ আছে ইংৰাজীত কথা কৈ আছে এটা ভাষা আৰু সেই ভাষাত আৰ্ট কৰি আছে কবিতা লিখিছে কোনোবাই গান লিখিছে সেই ভাষাৰে আৰ্ট কৰি আছে প্ৰথম ভাষাটো শিকিব লাগিব তাৰপিছত তাৰ এক্সপ্ৰেশ্যন আহিব মই শিকি আছোঁ ভাষাটো প্ৰথম তেওঁলোকক কি জনাব বিচাৰিবা ছবিৰ ক্ষেত্ৰত যিসকলে শিকি আছে এতিয়া গুৰুত্ব দি শিকিব লাগে মানে বস্তু প্ৰকৃতিৰ পৰা ডাইৰেক্ট শিকিব লাগে ছবিখন ক'ৰবাত চাই অঁকাতকৈ যদি ডাইৰেক্ট নেচাৰৰ পৰা শিকে তেতিয়া আচলতে বেছিকৈ গম পায় বেছিকৈ বুজিব পাৰে সেইটোৱে নহয় মানে চবেই নিজৰ ধৰণে চাব পাৰে মানে অন ৰাখিলে হ'ল এইকেইটা মাথাটো অন ৰাখিব লাগে চকুটো অন ৰাখিব লাগে পঞ্চইন্দ্ৰিয় অন কৰি ৰাখিলে ছুইচ অফ কৰি থ'লে একো নহ'ব ছবি বুলিয়ে নহয় যিকোনো ফিল্ডত যিকোনো এটা কথা আৰু জানিব খুজিছোঁ যে চিলা আমাৰ সকলোৰে আমাৰ হিয়াৰ আমঠু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু জুবিন গাৰ্গৰ শেহতীয়াকৈ যিখন এলবাম আচলতে সেই এলবামৰ এতিয়াও গীত প্ৰতিদিনে আমি দেখিবলৈ পাইছোঁ এটাকৈ মুক্তি দি আছে সেই গীতৰ যিটো টাইটেল ছং যিটো চিলা আৰু যিখন এলবামৰ নামো ৰখা হৈছে চিলা বুলি সেই চিলাত তোমাক দেখিবলৈ পাইছিলোঁ আমি অকণমান জানিব বিচাৰিছোঁ তেওঁৰ মুখৰ পৰা যে কেনেকৈ সেই যোগসূত্ৰটো হ'ল কেনেকৈ তোমাক লগ পালে আৰু চিলাত তোমাক এনেকৈ সামৰি ল'লে
লখিমপুৰ বাইপাছত কৰা জুবিন গাৰ্গ পৰ্ট্ৰেট এখন কৰিছিলোঁ, সেইখনৰ যোগেদি তেখেতে গম পালে। আৰু চাগে কিবা ষ্ট্ৰীট আৰ্টৰ লগত যিটো মই কৰি আছোঁ, যিটো ষ্ট্ৰীট আৰ্ট জেগাই জেগাই কৰি আছোঁ, তেখেতে মানে মোৰ কামবোৰ দেখিছে আগৰ পৰা যিবোৰ কৰি আছোঁ, ভাবিলে সেই ধৰণে এটা ষ্টৰি বনাই যাতে মানুহে বুজি পোৱা, সাধাৰণ মানুহে মাজত যাতে এই বস্তু সোমাই যায়। আৰু এইটো হোৱাৰ পিছত বহুতে আৰু আগবাঢ়ি আহিছে তেনেকৈ কাম কৰিবলৈ, এইটো ভাল হৈছে। কেতিয়াবা এনেকুৱা ধৰণৰ কিবা মমেণ্ট আহিছে নেকি যে তুমি ইমান সুন্দৰকৈ আঁকিছা আৰু তাৰপিছত তোমাক কোনোবাই সমালোচনা কৰি গ'ল, এনেকুৱা কেতিয়াবা হৈছে নেকি? হৈছে, যিখন বাইপাছত জুবিন গাৰ্গৰ পৰ্ট্ৰেট আঁকিছোঁ তাত কোনোবাই আহি 3-4বাৰমান পিকাই থৈ গৈছে দাগ, জানি বুজি কৰিছে আৰু নৰ্মেল এনেই পিকালে য'ত তলত পৰিব এইটো ওপৰত, মানে বিভিন্ন মানুহ চবৰে বেলেগ বেলেগ মতামত আৰু মানুহবোৰৰ ইমান ভাবি নাথাকোঁ, কি কৈ আছে আমাৰ কাম হ'ল দি যোৱা, কিবা এটা কৰি যোৱা। মানে ব্ৰহ্মপুত্ৰ নদীখনৰ কাষে কাষে বালিচৰ পৰিছে এতিয়া, আৰু বালিচৰত মানুহে পিকনিক খাবলৈ আহে, কিছু সময় কটাবলৈ আহে, নিজৰ বন্ধুজনৰ লগত অকলেও আহে, বহু ক্ষেত্ৰত বহুজনে, কিছু লোকে তাত খুব লেতেৰা কৰে। আচলতে আমাৰ মানুহৰ ভুল নাই, কিন্তু সজাগতাটোৰ অভাৱ। আমি চেষ্টা কৰি আছোঁ যিমান পাৰি আৰ্টৰ মাধ্যমেই হওক বা বেলেগ বেলেগজনে বেলেগ বেলেগ নিজৰ নিজৰ মাধ্যমত সজাগতা আনিবলৈ চেষ্টা চলাই আছে। লাহে লাহে সকলোৱে গম পাব, নতুন জেনেৰেশ্যনটোৱে গম পাইছে। বহুত ভাল লাগিলে কথা পাতি, আৰু আমিও আশা কৰিছোঁ যে নীলিম মহন্তক আপোনালোকে ইমান দিনে বহুত মৰম আৰু বহুত আদৰ সাদৰ দিছে, এই যাতে অব্যাহত থাকে আৰু সুন্দৰ সুন্দৰ তেওঁৰ সৃষ্টি আমি দেখিবলৈ পাই থাকোঁ। সংগীতালৈ ধন্যবাদ থাকিলে, তাই বহুত ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু কৰি থাকিবা। থেংক ইউ ছ' মাছ নীলিম, আৰু আমি আশা কৰিছোঁ লগ পাম। আৰু প্ৰিয় দৰ্শক, এইখিনিতে আমাৰ এই ভিডিঅ'টো ইয়াতে শেষ হয়। থেংক ইউ ছ' মাছ ফৰ ৱাচিং শ্বাইনিং অফ ফিনিক্স টু বি ৰিয়েল।